বেলি উঠাৰ আগে শুই উঠা, সোনকালে শুবলৈ যোৱা স্বাস্থ্যসন্মত বিধি। কিন্তু আমি সেইবোৰ ভালদৰে পালন কৰিব পাৰিছোঁনে? নিজে নিজে এবাৰ ভাবি চাওঁচোন। আমাৰ স্বাস্থ্য, আমাৰ আয়ুস আমি নিজে নিজে ক্ষয় কৰিছোঁ। হে ৰাপুৰ্ণিমা, তোমাৰ মাতটো কিন্তু বয়সৰ লগত ফেৰ মাৰিব নোৱাৰে দেই। একেবাৰে মোতকৈও মিঠা অ'। আপোনাৰ পৰা যে আৰু কিবা এটা পঢ়িবও নোৱাৰি। মইনো কি অশান্তি কৰিছোঁ অ'? তোমাৰ মাতটো প্ৰশংসাহে কৰিছোঁ, নহয় জানো কদু? হয় আইদেউ, হাতে সূত্ৰে দেউতাই একেবাৰে সঁচা কথাই কৈছে। অ' আইদেউ, আপোনাৰ কিন্তু মাতটো সঁচাকৈয়ে বৰ মিঠা। হ'ব হ'ব, তোৰ কথা জানো নহয়, তই দেউতাৰ চামচাহে। অঁ, দাদাহঁত পালেহিয়ে চাগে। দেউতাৰ মূৰ মালিচ কৰা হ'ল যদি দৰ্জাখন খুলি থৈ আগে যা। চিন্তা নকৰিব, হাতে সূত্ৰে মই এইমাত্ৰই গৈছোঁ। দেউতা, হাউতকৈ গৈছোঁ। গয়া হে ৰাপুৰ্ণিমা, কলোৱে মোৰ মূৰত তেল মালিচ কৰি দিওঁতে তুমি ইমান জ্বলিছা কিয়? মই দেখোঁ তোমাক সদায় মূৰত তেল দি পেলাই মালিচ কৰি থাকোঁ। আই ঐ দেহি, মই যে আপোনাক এনেদৰে কৰিবলৈ কোৱা নাই দেই, আপুনি নিজেহে। ভাল পাওঁ তোমাক, তুমিয়ে দেখোন মোৰ এই সংসাৰখন সুখৰ কৰি তুলিলা। হ'ব দিয়ক, এই ল'ৰাহঁত পালেহি, এতিয়া এই ৰোমান্টিক কৰি থাকিব নালাগে। বাদ দিয়াহে তোমাৰ ল'ৰা দুটাৰ কথা, কোনে কাই কৰি থাকে সিহঁতক? দেউতা, অ' দেউতা, কি হ'ল আজি দেখোন দুৱাৰ মুখৰ পৰাই চিঞৰি আহিছ? সোমাই আহ। খবৰটো এনেকুৱাই যে নিচিঞৰি নোৱাৰি। একেলগে আমাৰ দুইটাৰে আজি ভাল খবৰ আছে। তেনেহ'লে ৰৈ আছ কিয়? কৈ যা আকৌ ভাল খবৰটো। এই কোৱাৰ আগতে প্ৰথমতে মুখখন মিঠা কৰি লোৱা। মিঠাই লৈ আহিছো, এই আকৌ লোৱা মা। আইও, হাতে সূত্ৰে মোকো এডোখৰ দিয়ক। মোৰ মানে মুখখন লিকলিকাই গৈছে দেখি। এটুকুৰা দিলে কিটো হ'ব? গোটেইটো খা, গোটেইটো খা। মিঠাই খালোঁ, এতিয়া পিছত তোমালোকৰ ভাল খবৰটো কোৱাচোন। এই মাতৃ হিচাপে তোমালোকৰ যিমানে ভাল হয় সিমানেই মই গৌৰৱ অনুভৱ কৰোঁ। দেউতা, মা, আমাৰ দুইটাৰে প্ৰমোশ্যন হৈছে। দাদা আৰু মোৰ আজি একেলগে ভাল খবৰ আহিছে নহয়। আমাৰ দুইজনেৰে আজি প্ৰমোশ্যন হৈছে আৰু অতি সোনকালে আমি গুৱাহাটীলৈ শ্বিফ্ট হ'ব লাগিব। মা, দেউতা, তোমালোক দুইটাও আমাৰ লগত একেলগে যাব লাগিব, কাৰণ সদায় আমাক এনেদৰে আশীৰ্বাদ দি থাকিব লাগিব। এয়া তহঁতৰ দুইটাৰে কষ্ট আৰু অধ্যৱসায়ৰ ফল। মইতো 4টা সন্তানকে উচ্চ শিক্ষাৰ বাবে পঢ়িব দিছিলোঁ। মায়ে আৰু তহঁত দুটাই বুজি পালি, কিন্তু মই এই সৰুটো সন্তান। হ'ব দিয়কচোন, আজি এওঁলোকৰ ভাল খবৰ এটা আহিছে। যোৱা, ভাল খবৰটো বোৱাৰীহঁতকো দিয়াগৈ। ঠিক আছে মা, বাই বাই মা। লাভ ইউ মা, লাভ ইউ পাপা। জ্ঞানৰ নাম ল'লে তুমি কথা সলাই দিয়া। এনেই জ্ঞান নাম থলা তাক। এটা মূৰ্খৰ সচ জন্ম হ'ল মোৰ ঘৰত। তেনেদৰে নক'ব তাক। সি পঢ়া শুনাত বেয়া হ'ব পাৰে, কিন্তু সি বৰ কৰ্মপটু ল'ৰা। আপুনি তাক নেগলেক্ট কৰিব পাৰে, কিন্তু এগৰাকী মাতৃ হিচাপে মোৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। সি এদিন আমাৰ নাম জাকত জিলিকাব, চাবচোন। আৰু তুমি সপোন দেখি থাকা। আজিৰ সমাজত অশিক্ষিত আৰু মূৰ্খৰ কোনো স্থান নাই, বুজিছা? আজি আপুনি যাক সপোন বুলি হাঁহিছে, ভৱিষ্যতে এইটো বাস্তৱ, মই জানো। এয়া মোৰ বিশ্বাস এগৰাকী মাতৃৰ পুত্ৰৰ ওপৰত। কি প্ৰমোশ্যন হৈছে? তাৰমানে এতিয়াৰ পৰা আমি ইয়াত থাকিব নালাগে? নেলাগে। আমি এতিয়াৰ পৰা গুৱাহাটী শ্বিফ্টিং কৰিম। তাৰমানে পাপা মোক মানে গুৱাহাটী স্কুলত নাম লগাব? নাম লগোৱাই নহয়, তাত আমি এটা সুন্দৰ ফ্লেট কিনিম, হ'ব? বা মজা হ'ব। বৰ্তা, আমিও তোমাৰ লগত যাম ন? যাম আকৌ, দেউতা গ'লে আমি সকলো যাম। কিন্তু মা দেউতাৰো এই ঘৰখন? তুমি কি চাকৰি পইচাৰে মই ফ্লেট কিনিম বুলি ভাবিছা নেকি? চাকৰি পইচাৰে যদি ফ্লেট কিনো, আমি দুটাই বুঢ়া হওঁ। তেনেহ'লে আমি ঘৰ বাৰী সকলোবিলাক বিক্ৰী কৰি দিম। দিলে আৰু তোমাৰ দেউতাই বিক্ৰী কৰিবলৈ। তোমাতকৈ বেছি দেউতাক ভালদৰে বুজি পাওঁ। দেউতাই নিজ ইচ্ছামতে এই ঘৰ মাটি
আমাৰ হাতত গতাই দিব। অঁ হ'ব দে, ঠিক আছে, হ'ব দে। সৰু পুতৰাই ফোনতনো কি কথা ক'লে? আজিও চাগে অহাত পলম হ'ব। সি কোনো বেয়া কাম কৰি ঘৰলৈ দেৰিকৈ নাহে। ৰজত ঢুকাল, খৰি খেৰ দি আহোঁতে অলপ পলম হ'ব। সমাজ সেৱা এইবোৰ কৰিয়ে সি ঘৰ সংসাৰ চলাব। ঠিকেই। এই আইদেউ, দেউতা হাতে সত্ৰে ভাত বাঢ়িছে, খাই লহি আহক। দাদাহঁত ডেকা এই সিহঁতেনো চাকৰি কৰাৰ পৰা কোনদিনা লগত খাবলৈ আহিছে? সদায় যে একেটা কথাকে সুধি থাকে। চাকৰি কৰাটোহে সেইটো এটা জানে কথা। কিমান প্ৰেছাৰ থাকে। সেইটোতো হয়েই। গতিকে আপোনালোকে দুইজনে খাই লহি আহক। ব'লা। আকৌ ৰুমত গৈ ভৰি এই মালিছো ব'ল। দিবলৈ আছে আপোনাক। আচ্ছা দাদা, মই কথা এটা ভাবিছিলোঁ। কি? দেউতাই যদি আমাৰ সম্পত্তিবোৰ ভাগ কৰি দিয়ে, আমি যদি বিকি পেলাই নিগাজিকৈ গুৱাহাটীত একোটা ফ্লেট ল'লে কেনেকুৱা হ'ব? তই একেবাৰে মোৰ মনৰ কথাই কৈছ। আৰু আমি মা দেউতাক আমাৰ লগতে ৰাখিম বুলি বিশ্বাস দিব লাগিব। ৰাখিবতো লাগিবই মা দেউতাক, নহ'লে তেওঁলোকনো ক'ত যাব? চা ভাইটি, তই থাকিবি গুৱাহাটীৰ এটা জেগাত আৰু মই থাকিম বেলেগ এজেগাত। মা দেউতাক দুইজনক একেলগে ৰাখিবলৈ আমাৰ অলপ প্ৰব্লেম হ'ব। গতিকে মা 6 মাহ তোৰ লগত থাকিব আৰু 6 মাহ মোৰ লগত থাকিব। আমি আমাৰ মা দেউতাক এক্সচেঞ্জ কৰিব লাগিব। ইউ আৰ ৰাইট। মা মোৰ লগত থাকোঁতে মৌহঁতৰ কেয়াৰ ল'ব পাৰিব আৰু দেউতা তোৰ লগত থাকোঁতে মিঠুহঁতৰ কেয়াৰ ল'ব পাৰিব। য়েছ। প্ৰথম কথা, আমাৰ ভণ্টি মায়াক এইবিলাক কথা জনাব লাগিব। দৰকাৰ হ'লে তাইক দুদিনমানৰ কাৰণে মুম্বাইৰ পৰা ইয়ালৈ অনাৰ ব্যৱস্থা কৰিব লাগিব। আৰু জ্ঞান, আমাৰ সৰু ভাইটি? তেৰিকা, তাৰ লগত দেউতাৰ ৰাহিজোৰা একেবাৰে নিমিলে। চ' তই তাৰ চিন্তা কৰিবলৈ এৰি দে। এতিয়া মাত্ৰ এটাই কথা, দেউতাক কেনেকৈ কনভাৰ্ট কৰিব লাগে, সেইটোৱেই আমাৰ মূল উদ্দেশ্য। তহঁতৰ কথাবোৰ বাৰু বুজিলোঁ। হওঁতে কথাটো ঠিকেই চিন্তা কৰিছ। তাৰমানে আপুনি এই মাটি বাৰী ঘৰ বাৰী বিক্ৰী কৰাত সন্মতি দিছে? মই সিহঁতৰ সম্পত্তিবোৰ আইনীভাৱে ভগাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সিহঁত সমাজ এখনৰ উচ্চ আসনত আছে। সদায়তো সিহঁতে ইয়াত সোমাই থাকিব নোৱাৰে। গতিকে এতিয়া উপযুক্ত সময় আহি পৰিছে, সিহঁতৰ সম্পত্তিখিনি ভগাই দিব লাগে। অ' থেংক ইউ ছ' মাছ দেউতা। তুমি অন্তত আমাৰ মনৰ কথাটো বুজি পালা। তোমালোকো কিন্তু আমাৰ লগত গুৱাহাটী যাব লাগিব। সেইটোৱেইটো, যাবই লাগিব। নহ'লেনো আমি বুঢ়া বুঢ়ী হাল এই বুঢ়া বয়সত কাৰ লগত থাকিম? কিয়? জ্ঞানটো ইয়াতে থাকিব। আমি গাঁও এৰি ক'তো নাযাওঁ। মই তাৰ লগত ইয়াতে থাকিম। কাৰ লগত থাকিবা তুমি? আৰে যাৰ কোনো অস্তিত্বই নাই তুমি তাৰ লগত থাকিবা। চহৰত দুজনীকে আমাৰ লগত বোৱাৰী থাকিব, নাতি নাতিনী থাকিব, তাহাঁতক এৰি তুমি ইয়াত থাকিবা। সি সকলোতকৈ সৰু ল'ৰা। মই মাকজনী হৈ তাক বাৰু কেনেকৈ এৰি থৈ যাম? আইদেউ, আপুনি চিন্তা নকৰিব, ভাইটিৰ লগত মই থাকিম নহয়। কৰণ, দীপক, দেউতা? তহঁতি মায়াকো মাতি দে। মই সোনকালে তহঁতক ভাৰ বুটাৰ কৰি মোৰ দায়িত্বৰ পৰা মই আজৰি হৈ যাওঁ। হ'ব দেউতা। ব'ল। ঐ ব'ল। কলো সৰুবনা উঠিলেনে? উঠিলে আইদেউ, হাতে সত্ৰে নিজৰ ৰুমতে আছে। জানা খুৰা, কালি পাপাই কৈছে আমাক বোলে চহৰৰ স্কুলত নাম লগাই দিব। চহৰৰ স্কুলত নহয়ও, গুৱাহাটী স্কুলত। আমি একেবাৰে গুৱাহাটীলৈ যামগৈ। তহঁতি গুৱাহাটীলৈ গুচি গ'লে মোৰ ইয়াত অকণো মন নবহিব। সেইটোতো ভাল কথা, কিন্তু মোক এৰি জানো তোমালোক থাকিব পাৰিবা? আমি তোমাক এৰি নাথাকো নহয়, তোমাকো লগত লৈ যাম। অ' হয় নেকি? অ' খুৰা, তুমিও আমাৰ লগত যাবা আকৌ। গুৱাহাটীত আমি ফুৰিম, কিমান যে ভাল লাগিব। তোমালোক ক'ত সোমাই আছা? স্কুল যাবৰ সময় হ'ল, সোনকালে আহা। অ' তোমালোকৰ স্কুল যাব সময় হৈছে, মাহঁতে মাতিছে। এতিয়া তোমালোক গৈ থাকা। অ'কে খুৰা। খুৰা, স্কুলৰ পৰা আহি আকৌ কথা পাতিম দেই। ঠিক আছে,
মা মোৰ কালি অহাত অলপ পলম হ'ল সেইকাৰণে তোমাক মাত লগাবলৈ যাব নোৱাৰিলোঁ তুমি বেয়া পাই আছা নেকি কালিৰ কথাটো বাৰু গম পাইছোঁ আজিতো তুমি মোক মাত এষাৰ লগাই যাব পাৰিলাহেঁতেন গৈছিলোঁ কিন্তু তুমি আৰু দেউতা দাদাহঁতৰ লগত কথা পাতি থকা দেখি গুচি আহিলোঁ কিয় আঁতৰি আহিলা তুমিওতো ঘৰখনৰ সদস্য কিছুমান আলোচনাত তুমিও থকাটো মই বিচাৰোঁ আৰু শুনা এইকেইদিনতে বা বম্বেৰ পৰা আহিব সেইকাৰণে তুমি ঘৰখনত অকণমান সময় দিয়াটো মই বিচাৰিছোঁ অ'কে মা মা কোৱা মই মানে এপাক চহৰলৈ যাম বুলি ভাবিছিলোঁ তোমাৰ হাতত পইচা হ'ব নেকি বাৰু তুমি ফ্ৰেছ হৈ মোৰ লগত ব্ৰেকফাষ্ট কৰি লোৱা যোৱাৰ সময়ত লৈ যাবা থেংক ইউ মা বেটা নিজৰা তুমি মোক মাতিছিলা আৰে এইটো তুমি কি প্ৰশ্ন কৰিছা জ্ঞান তোমাক লগ কৰিব নামাতি মই আন কাৰোবাক মাতিম নেকি মাতিব পাৰা কি ক'লা তুমি ঠিকেই কৈছোঁ নিজৰা তোমাৰ দেউতা আৰু মোৰ দেউতা সৰুৰ পৰাই ভাল বন্ধু সেই সূত্ৰে আমিও সৰুৰ পৰাই ভাল বন্ধু এতিয়া আমি সৰু হৈ থকা নাই তুমি মোক এনেদৰে সঘনাই ফোন কৰি মাতি থাকিলে ঘৰৰ মানুহে আমাক কি বুলি ভাবিব মই ঘৰৰ মানুহ হ'লে কেয়াৰ কৰা নাই ভাল পাওঁ তোমাক আৰু এই কথা মই সকলোকে সাহসেৰে ক'বও পাৰিম তেনে নকৰিবা নিজৰা মই তোমাৰ যোগ্য নহয় আনকি দেউতাই মোক যোগ্য সন্তান বুলি নাভাবে পঢ়া শুনা কৰিব নোৱাৰিলে মানুহ অযোগ্য হৈ নাযায় জ্ঞান তুমি কৰ্মপটু বাহ্যিক জ্ঞানে ভৰপূৰ নিজৰা মাৰ পাছত তুমি মোৰ লগত এনেদৰে কথা পতা কেৱল কথা পতাই নহয় গোটেই জীৱনভৰ মই তোমাৰ লগত প্ৰতিটো খোজত লগত থাকিম এক্সকিউজ মি দাদা পাৰ্চটো আপোনাৰ নেকি বাৰু থেংক ইউ তুমি জানানে ইয়াত মোৰ বহুত কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে এইটো লোৱা বেয়া নাপাব দাদা মই এইটো ল'ব নোৱাৰিম আৰু এটা কথা আপোনাৰ পাৰ্চটো পৰি থকাৰ বাবেহে মই দিবলৈ আহিলোঁ ইয়াত যিহেতু দৰকাৰী সামগ্ৰী আছে আৰু আপুনি 500 টকাটো দি মোৰ স্বাভিমানত আঘাত সানিলে ইমান কম বয়সত স্বাভিমানৰ কথা কোৱা ল'ৰা তোমাৰ দৰে হত ল'ৰা এজনে জীৱনত নিশ্চয় বহুত উন্নতি কৰিবা কেনে লাগিছে বহুত দিনৰ পিছত গাঁৱলৈ আহিলোঁ তহঁতি মোক হঠাৎ মাতি পঠালি যে কেছটো কি দেউতা ঠিকে আছেতো মা দেউতা সকলো ভালে আছে কিন্তু তোক এটা ভাল খবৰ দিম বুলিহে মাতি পঠাইছোঁ অঁ য'ত তোৰো প্ৰফিট আছে ভাল খবৰ মোৰ প্ৰফিট মই একো বুজা নাই তই এতিয়া একো বুজিব নালাগে ঘৰত গৈ মা দেউতাক সেৱা কৰি প্ৰথমতে ফ্ৰেছ হৈ লওঁ তাৰপিছত মোক পাৰ্চনেল ৰুমত লগ কৰিবি অ'কে আৰে ইমান দিনৰ মূৰত আহিছ যেতিয়া অলপতো চেলিব্ৰেশ্যন কৰিবই লাগিব অ'কে অ'কে কথাটো শুনিবলৈ ময়ো এক্সাইটেড হৈ আছোঁ হয় নেকি ব'ল তেতিয়াহ'লে ব'ল অঁ ব'ল ব'ল মা মই আহি পালোহি আৰু এই দাদাই ভণ্টিক লৈ আহি আছে দেউতা পালেহি তাইক লৈ আনিলোঁ অঁ মম পাপা হ'ব 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 ঠিক আছে বৌ আহিলা এইবোৰ কি ড্ৰেছ কৰিছা এই নক'বা আৰু মষ্ট থেংক ইউ বিউটিফুল ভাগৰি জুগৰি আহিছা যোৱা ফ্ৰেছ হৈ লোৱা মই ক'লো গাড়ীৰ পৰা লাগেজকেইটা আনিব কৈ দিম অ'কে বৌ কদৌ ঐ কদৌ অ হাতে খতে মুতি আছো হেট তেৰিকা বেগেটা ভণ্টিৰ লাগেজকেইটা লৈ আন আচ্ছা ৰ'বা 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 এতিয়া আমিতো বহুত ফুৰিলোঁ হয়নে নহয় ইয়াতে অলপ বহিলোঁ আহা বহা আচ্ছা তোমাক দাঙি দিব লাগিব নেকি
চাওঁ আজি ভালদৰে ফুৰি ল'লোঁ অহা সপ্তাহত আমি গুৱাহাটীলৈ যাম নহয় তুমিওতো আমাৰ লগত যাবা হাতে সত্তৰে যদি ভাইটি খুৰা যায় তেনেহ'লে ময়ো তোমাৰ লগত যাম হা ভাইটি খুৰাও যাব আমি কিবা ভাইটি খুৰাক এৰি থৈ যাম নেকি হয় নেকি তেনেহ'লে ময়ো যাম দিয়া কদুকাই আজি পেহীও আহিব বোলে তোমালোকৰ দেউতাহঁতে আনিবলৈ গৈছে পাবহিয়ে হ'ল হাতে সত্তৰে মুম্বাইৰ পৰা আহিব গতিকে ঢেৰ বস্তু আনিব এতিয়া আমি ঘৰলৈকে যাওঁ ব'লা অঁ ধুনীয়া গান এটা গাই গাই আমি গৈ থাকোঁ এপ্ৰিলতে হালিছে ধুনীয়া পদুমি পাপা মাজনী তুমি ক'ৰ পৰা আহিলা আজি জ্ঞান চহৰলৈ আহিছিলে মই তাকে লগ কৰিব গৈছিলোঁ কোন জ্ঞান কিয় পাপা তোমাৰ বন্ধু বিজয় আংকলৰ ল'ৰা সৰুৰে পৰা আমি একেলগে খেলা ধূলা কৰা যে তেতিয়া কথা বেলেগ আছিল তুমি এতিয়া মেচিয়ৰ হ'লা এনেকৈ এটা ডেকাৰ ল'ৰাক লগ কৰিবলৈ যোৱাটো তোমাৰ কাৰণে শোভা নাপায় কিন্তু পাপা মই কি ক'লোঁ শুনিলা নহয় তুমি এতিয়া যোৱা ফ্ৰেছ হৈ কিতাপত বহা চাহকাপ লওক ছোৱালী যে গাভৰু হ'ল তুমি চকু দিছানে কি কৰিলে তাই ক'ৰবাৰ ল'ৰাক লগ কৰিবলৈ গৈছিলে সেই কথা তাই মোক বুকু পিন্ধাই কৈছে তাই ক'ৰবাৰ ল'ৰা নহয় নিজৰ বাল্যবন্ধু আৰু আপোনাৰ বন্ধুৰ সন্তানক জ্ঞানকহে লগ কৰিবলৈ গৈছিল যিজনে সেই ল'ৰাটোক নিজৰ সন্তান বুলি ক'বলৈ টান পায় গতিকে সেই ল'ৰাটোৰ লগত টাৰ্মছ কৰাটো মই একেবাৰে নিবিচাৰোঁ কিন্তু আপোনালোকেইতো সৰুতে সিহঁতৰ বিয়াৰ কথা মূৰত সোমোৱাই দিছিল এতিয়া সিহঁতক দুখ দি কি লাভ সেইবোৰ তাহানি কথা আছিল এতিয়া সি যোগ্য সন্তান হৈ থকা নাই সেই কথাটো মোক বিজয়ে নিজেই কৈছে কিন্তু মোৰ আৰু তোমাৰ লগত তৰ্ক কৰাৰ ইচ্ছা নাই ইটছ অভাৰ এণ্ড এনাফ তোৰ পৰা আৰু মোৰ শান্তি নোহোৱা হ'ল আজি মোৰ বন্ধু মানৱেন্দ্ৰই ফোন কৰি মোক তোৰ কমপ্লেইন দিছে কি উদ্দেশ্যত তই তাইক লগ কৰিবলৈ গৈছিলি ই বেটাই আমাৰ মান সন্মান সকলো শেষ কৰি পেলাইছে শিক্ষা দীক্ষাটো একো নায়েই দেউতাৰ লগৰ বন্ধু মানৱেন্দ্ৰ খুৰাৰ ছোৱালীৰ লগত হলিগলি কৰিবলৈ যাওঁ কি চাই আছে দেউতা এনেকুৱা এটা অপদাৰ্থক খেদি দিয়ক ঘৰৰ পৰা কি চাই আছ ইয়াক মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰাই দে আৰু তাক কৈ দে যে তাৰ যদি অকণমানো লাশ্ৰম আছে মোৰ মৰিলেও যাতে এইখন ঘৰলৈকে মোৰ খবৰ ল'বলৈ নাহে কুকুৰৈ কি চাই আছ হা ওলা ওলা বুলিছো নে শুনা ওলা বুলিছো নে ওলা খুৰা তোমাৰ মনটো বৰ বেয়া লাগিছে ন ককায়ে তোমাক কিয় গালি পাৰিলে তোমাক ককাই গালি পৰাৰ কাৰণে আমিও ককাক বহুত বেয়া পাইছোঁ নাপায় পিকু ককা আমাৰ জ্যেষ্ঠ তেওঁ আমাক গালি পৰা অধিকাৰ আছে তুমি আমাক বহুত মৰম কৰা তুমি আমাৰ লগত ঘৰলৈ ব'লা তোমাক ককাই গালি পাৰিছে ঠিক আছে কিন্তু মাহঁতে কিয় গালি পাৰিব কাৰণ তোমালোকৰ মা মোৰ নবৌ তেওঁলোকৰো মোক গালি পৰা অধিকাৰ আছে তোমালোকে মোক যদি সঁচা অন্তৰে ভাল পোৱা তেতিয়াহ'লে তোমালোক এতিয়াই ঘৰলৈ যোৱা আমিতো তোমাক নিবলৈহে আহিছোঁ তোমালোক এতিয়া যোৱা মই গৈ আছোঁ আহিবা কিন্তু নহাকে নাথাকিবা চিয়'ৰ যাম তোমালোক এতিয়া যোৱা এইখিনি চাই ল এইখিনি বস্তু আহিব লাগে দেউতা তুমিনো খুৰাক কিয় ঘৰৰ পৰা খেদি দিলা মোৰ কিন্তু খুৰা নহ'লে অকণমানো ঘৰত মন নবহে মন নবহিবলৈ তইতো এইখন ঘৰত সদায় নাথাক নহয় ময়ো জানো আমি যে গুৱাহাটীলৈ যাম কিন্তু খুৰাকতো লগত লৈ যাব লাগে তই ইমানো ডাঙৰ হোৱা নাই যে মই তোৰ পৰামৰ্শ মতে চলিম বুজিলি কিন্তু পাপা এইটো কথা কাৰণে মোক মাতিছিলি এইটো কথা কাৰণে মোৰ টকা আছে মতলব তহঁতি যি কৰ মোৰ মতলব নাই তই আমাৰ একেবাৰে ৰিয়েল ভণ্টি Yes
ভাইটি মই তোমাক আগত লগ পাইছোঁ। এবাৰ মোৰ পাৰ্চটো বাটত পৰি থাকোঁতে তুমিয়েতো মোক ঘূৰাই দিছিলা। হয় চাগে দাদা, মই পাহৰি গৈছোঁ। মই তোমাক পাহৰা নাই। তোমাৰ স্বাভিমানৰ কথাই মোৰ মনত বাৰুকৈ সাঁচ বহাই থৈ গ'ল। কিন্তু তুমি ইয়াত মন মাৰি বহি আছা যে? বুজিছোঁ, তোমাৰ দৰে এজন সৎ যুৱকক মোৰ কৰ্মচাৰী হিচাপে লাগে। তোমাৰ নামটো? মোৰ নাম জ্ঞানজ্যোতি চৌধুৰী। জ্ঞান, তুমি মোৰ লগত ব'লা। তুমি চিন্তা নকৰিবা, মই এজন ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ হয়। মোৰ নাম ডেনিয়েল কুমাৰ। আপোনাৰ নামটো শুনিছোঁ, কিন্তু মানুহজনকে দেখা নাই। আজি মোৰ ৱাইফে শুনিলে বৰ সুখী হ'ব। নিজৰা। অঁ, আপুনি আহিলে? অঁ, চাওকচোন মই বাচনকেইটা কিমান ধুনীয়াকৈ ধুব পাৰিছোঁ। এতিয়াৰ পৰা আৰু তুমি কষ্ট কৰিব নালাগে নিজৰা। কিয়? আজি আমাৰ কাৰণে এটা ভাল খবৰ আছে। ভাল খবৰ? কি ভাল খবৰ? আজি মই ডেনিয়েল দাক পাইছিলোঁ। ডেনিয়েল দাই মোক হোটেল এখনত চাকৰি দিছে আৰু আমি বেছিদিন দুখত থাকিব নালাগে। লাহে লাহে আমাৰ সুখৰ দিন আহিব। তোমাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে। কি মানে? ভগৱানে মোৰ কথা শুনিলে? অঁ নিজৰা। এতিয়া মানে আৰু আমি দুখত থাকিব নালাগে? নালাগে নিজৰা, এতিয়াৰ পৰা আমাৰ সুখৰ দিন আহিব। থেংক ইউ জ্ঞান। তই গুচি গ'লে আমি কাৰ লগত হেৰিম? লগৰ হিচাপততো তয়েই আছিলি। এবাৰ গুৱাহাটীলৈ গৈ ল'বলৈ দে, তাৰপিছত দেউতাক কৈ তোকো গুৱাহাটীলৈ লৈ যাম নহয়। সেই সঁচাই কৈছনে? ময়ো মানে তোৰ কাৰণে গুৱাহাটী চাবলৈ পাম। পাবি পাবি, মইতো বুদ্ধি কৰি খুৰাকো গুৱাহাটীলৈ লৈ যাম। কিন্তু কি? দেউতাই কৈছে মই হেনো ডাঙৰ স্কুলত পঢ়িম আৰু ডাঙৰ চাকৰি কৰিম, আৰু মই তেতিয়া দুখন দামী গাড়ী কিনিম। এখন তোক দিম আৰু এখন ইয়াক দিম। তই জানো ডাঙৰ মানুহ হ'লে আমাক চিনি পাবি? কোৱা শুনিছোঁ ডাঙৰ মানুহবোৰে হেনো সময়ত আমাৰ লিখীয়া দুখীয়া মানুহবোৰক পাহৰি যায়। হেই, মই এনেকুৱা নহয় নহয়। তেনেহ'লে কথা দে, আমাৰ এই বন্ধুত্ব যে সদায় থাকে। মাজনী। পাপা তুমি? ছাৰ আপুনি? মোক ছাৰ বুলি কৈ লাজ নিদিবা। মাজনী, দেউতাই এতিয়া নিজক বুজি পাইছে। দেউতা, তুমি মোক সেয়া কৰিব নালাগে। মই সকলো গম পাইছোঁ। তোমাৰ উন্নতি হোৱাতে কামনা কৰিছোঁ, আৰু উন্নতি হওক। পাপা, পাপা মোক ক্ষমা কৰি দিয়ক। মাজনী, তুমি মোক ক্ষমা কৰিব নালাগে। আমি এতিয়া সকলো গম পাইছোঁ। এতিয়া আমি সকলো ঘৰৰ দৰেই। জোঁৱাই, এতিয়া আৰু তোমালোক ইয়াত থাকিব নালাগে, আমাৰ লগতে যাবা। কেনে আছা তুমি? ইহঁতে দেখোন আমাক একেলগে থাকিম বুলি কৈছিল, কিন্তু আজিও তুমি দূৰৈত। আজি 60 বছৰ বয়সত আমি যে বেলেগ বেলেগকৈ থাকিবলগীয়া হৈছে। তুমি বাৰু থাকিব পাৰিছানে? কেনেকৈ পাৰোঁ মই আপোনাক এৰি থাকিবলৈ? বাৰে বাৰে মই আপোনাক কৈছোঁ, সিহঁত দুটাই আমাক বুজি নাপায়, বুজিছে? বুজি পাব আমাক সৰু পোনাইহে। কিন্তু আপুনি মোৰ কথা বুজি নাপালে।
অঁ শুনকচোন, সৰু পোনাই মোক ফোন কৰিছিলে। সিহঁত এতিয়া বহুত ডাঙৰ মানুহ। আহক আমি তাৰ ওচৰলৈকে যাওঁগৈ। দেউতা, মা, তোমালোকে এইখন ঘৰলৈ গুচি আহিছা? এই কথা তই মোক সুধিবলৈ আহিছ? মোৰ ঘৰখন মোক ঘূৰাই দিলে কোনে? মোৰ সৰু পোনাটোৱে, এই অশিক্ষিত ল'ৰাটোৱে। মা, তই? তোৰ লগত আৰু কথা নাপাতো। অঁ কেতিয়াবা নাতিকেইটাৰ লগত কথা পাতিব পাৰোঁ। বোৱাৰী, এয়া তোমাৰ বৰজোনা। তোৰ হাত দুখন মোৰ চৰণত নহয়, মোৰ হৃদয়ৰ মাজত। মই মোৰ সম্পত্তিৰ লোভত মই বেয়া কাম কৰিলো। মোক মাফ কৰি দে, মোক মাফ কৰি দে। বৰদেউতা আৰু বৰমা বোলে গুৱাহাটীৰ পৰা ঘূৰি আহিলে। কোৱা শুনিছোঁ সৰু ল'ৰাটোৱে সেই বিকি দিয়া মাটি বাৰীবোৰ ঘূৰাই ল'লে। এতিয়া আকৌ সেই তোমাৰ দেউতা আৰু আইদেউক বিচাৰি এই কৰন্দা দীপকদা গুৱাহাটীৰ পৰা ঘৰ ওলাইছেহি। এই হাতে খটুৱাই আকৌ তেওঁলোকেহে দুয়োকে পৃথকে পৃথকে ৰাখিছিলে, বুজিছা? সেই বৰ বেয়া কাম কৰিছিলে কিন্তু সেইটো। বুঢ়া বয়সতনো দুয়োকে বেলেগে বেলেগে ৰাখিব লাগেনে? তাকেইতো, হাতে খটুৱাই আমাৰ সৰু ভাইটি দেখিছা কেনেকৈ নতুনকৈ কাম এটাত যোগদান কৰিয়ে পৈতৃক সম্পত্তি ৰক্ষা কৰাতহে লাগিলে। এতিয়া অৱশ্যে কি জানা, আমাৰ কৰন্দা আৰু দীপকদাই অনুশোচনাত ভুগিছে। তেওঁলোকে কি কৈছে জানা? কৈছে বোলে মাহেকত এবাৰ হ'লেও পিতৃ মাতৃক দেখা কৰিবলৈ আহিব। মই অৱশ্যে এইটোতো ভালেই কথা। যি হৈছে ভালেই হৈছে দিয়া। পিছে মোৰো অলপ কাম আছে ঘৰত। আজি গোটেইখিনি গোট খাইছে যেতিয়া আৰু হাতে সত্ৰে ভাল আয়োজন এটাকে হ'ব। মই গৈ থাকোঁ দেই। ৰাজা, আপোনালোককো কওঁ, বৃদ্ধা বয়সত নিজ পিতৃ মাতৃক বুজা বুলি নাভাবিব। জোনাক কোমল গধূলিত তেওঁলোকক একেলগে সময় কটাবলৈ দিয়ক আৰু নিজেও তেওঁলোকৰ লগত একাপ চাহ অন্তত খোৱাকৈ সময় দিয়ক। কাৰণ আই সমান হ'ব কোন, নৈ সমান বব কোন, পিতৃয়েই পৰমেশ্বৰ।